হেল্ল' নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অফিচিয়েল ইউটিউব চেনেললৈ। আজি আচলতে কোনো ভিডিঅ' নাই মোৰ ইয়াতে, বা ভিডিঅ' দি থাকোঁ এনেকুৱা ধৰণৰ। আজিকালি মোৰ ইচ্ছা হৈ গৈছে চেনেলটো। তো আজি প্ৰথমতে ভিডিঅ' বুলি ক'বলৈ গ'লে আজি মোৰ হাতত এটা ভাল বস্তু আছে। এইটো আপোনালোকে গম পাইছে, টাইটেলত লিখি দিছোঁ মই কি পাইছোঁ। আচলতে মই এইটো এডচেন্সৰ পৰা পাইছোঁ। এইটো পিন হয়। ইয়াতে আপোনালোকৰ যেতিয়া আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন ইনেবল হ'ব, ইনেবল হোৱাৰ পিছত আপোনালোকৰ কি হ'ব, যেতিয়া ইনেবল হোৱাৰ পিছত আপোনালোকৰ $10 হ'ব, তাত $10 ওপৰত যাব বা $10 হ'ব, তেতিয়াহ'লে কি হ'ব, আপোনালোকক আমেৰিকাৰ পৰা 4টা অংকৰ পিন পঠিয়াব। যে আপুনি এডচেন্স একাউণ্টখন বনোৱাতে যিটো আপুনি এড্ৰেছ দিছিলে, তো আপোনালোকৰ এড্ৰেছটো সঠিক হয় নহয় সেইজন ব্যক্তি বা সেইজন মানুহ, তো তাৰ বাবে ভেৰিফাইৰ বাবে কি কৰিব, আপোনালোকক 4টা অংকৰ পিন দিব। যিটো 4টা অংকৰ পিন আপোনালোকে এডচেন্স একাউণ্টত আপোনালোকে দি দিব লাগিব। আৰু এইটো এপ্লাই কৰিব লাগিব আপোনালোকৰ এডচেন্স একাউণ্টত গৈ বা ছেটিঙত গৈ এপ্লাই কৰি দিব লাগিব। আপোনালোকৰ এইটো ধৰি লওক 3 সপ্তাহ বা 4 সপ্তাহ লাগিব পাৰে আপোনাৰ ঘৰত পষ্টত গৈ পোৱাতে। তো ঠিক মোৰো তেনেকুৱাই হৈছে। মোৰ টোটেলি 3 তাৰিখে এপ্লাই কৰিলোঁ, 3 তাৰিখে এপ্লাই কৰিছিলোঁ, জানুৱাৰী 3 তাৰিখে এপ্লাই কৰিছিলোঁ। তো মোৰ ৰিচিভ হৈছিলে 28 তাৰিখে। 28 তাৰিখে মানে মই বহুত এইখিনি কামৰ ব্যস্ততা আছিলোঁ, তো ভিডিঅ' বনাব পৰা নাই। ঠিক আজি আজিতো আপোনালোকে কিমান তাৰিখ, আজি 7 তাৰিখ। তো 7 তাৰিখৰ ডেটত আজি এইটো বনালোঁ। এইটো এডচেন্স হয়। ইয়াতে মোৰ সম্পূৰ্ণ এড্ৰেছ আছে। এড্ৰেছত ইয়াতে এড্ৰেছটো মোৰ দিয়া আছে ইয়াতে, আৰু এইটো এটা কিবা বাৰকড নিচিনা থাকে। আৰু আপোনালোকৰ ইয়াতে থাকিব স্পীড পোষ্ট BNP লেচি MRDN কিবা কিবি থাকিব, ৰিমুভ ইনচাইট, আৰু এইফালে কিবা কিবি এড্ৰেছটো দিয়া থাকে। তো এইটো বোৱা কাগজৰ বাবে দেখা পাইছে আপোনালোকে, এইখিনিত দিয়া থাকে এনেকৈ। আৰু পিনটো থাকিব ঠিক ইয়াৰ ভিতৰতে, থাকে। আপোনালোকে দেখা পাইছে পিন এয়াই দেখা পাইছে, এইকেইটা আপোনালোকৰ পিন সংখ্যা ইয়াৰ ভিতৰত থাকিব। এই পিনকেইটা আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ এডচেন্স একাউণ্টত দি দিব লাগিব, আৰু তেতিয়া আপোনালোকৰ একাউণ্টখন ভেৰিফাই হৈ যাব। আৰু ভেৰিফাই হোৱাৰ পিছত কি হ'ব, আপোনাৰ এক্টিভ হ'ব, আৰু গম পাব যে আপোনালোকে সেইজন ব্যক্তিয়ে হয় যিজনে ইউটিউব ক্ৰিয়েট কৰিছে। তো এনেকৈ কি কৰিব, এডচেন্স পিন কৰাৰ পিছত আপোনালোকৰ যেতিয়া আপোনালোকৰ $100 হ'ব, $100 হ'লে আপোনালোকৰ পইচাটো ডাইৰেক্টলি নাপায়। $100 হ'লে কি কৰিব লাগিব, আপোনালোকৰ বেংকৰ চুইফ্ট কোড লাগিব। চুইফ্ট কোড ধৰি লওক আপোনালোকৰ কিছুমান মহকুমা থাকে, কিছুমান জিলা থাকে, যাৰ জিলাৰ ভিতৰতে ওচৰতে বা ডাঙৰ টাউনৰ ওচৰতে ঘৰ, তেওঁলোকৰ যদি ষ্টেট বেংক ওচৰত আছে তেনেহ'লে তেওঁলোকৰতো ভালেই। চুইফ্ট বেংক মোৰ ওচৰতে ইমান টাউন এলেকাত নহয়, তো গাঁৱৰ এলেকা হয়। তো আমাৰ চুইফ্ট কোডটো ল'বলৈ অলপ দূৰ হয়। তো আপোনালোকে বেংকত যাই খবৰ ল'ব চুইফ্ট কোড কি, তো চুইফ্ট কোড জনাব। চুইফ্ট কোডটো লগ ইন কৰিব, কৰাৰ পিছত আপোনালোকৰ মানে কি হ'ব, একাউণ্টখন কানেকশ্যন কৰিব যেতিয়া ষ্টেট বেংকত, তেতিয়া ঠিক হ'ব। যেতিয়া আপোনালোকৰ $100 সম্পূৰ্ণ হ'ব, তো আপোনালোকৰ বেলেঞ্চখিনি আপোনালোকৰ একাউণ্টত সোমাই যাব। তো আজিৰ বিষয়ক একো নাছিলে, জাষ্ট এই এডচেন্সটোৰ বিষয়ে আছিল যে মই আমেৰিকাৰ পৰা আহিছে, এইটো আমেৰিকাৰ পৰা মোৰলৈ আহিছে এডচেন্স একাউণ্ট। তাৰ বাবে মই হেপ্পী। যদিও মোৰ আৰু এটা হেপ্পী হয়, যদিও তাৰ মাজতে ইয়াতে কিছু বহুত যিহেতু মোৰ চেনেলটোত এটা ষ্ট্ৰাইক লাগিছে, কপিৰাইট ষ্ট্ৰাইক। যিটো ষ্ট্ৰাইক আচলতে লাগিব নালাগিছিলে এটা ভিডিঅ'ৰ বাবে। যিটো ভিডিঅ' মোক আপলোড দিবলৈ দিছে অনাৰটোৱে, কিন্তু এটা চেনেলে যিটো ভিডিঅ'ত আপলোড কৰি দিছে ষ্ট্ৰাইক মাৰিছে। কিন্তু সেই চেনেলটোক মই আজি লগ কৰিছোঁ, সেই যিজন ব্যক্তিৰ চেনেলৰ পৰা ষ্ট্ৰাইক লাগিছে তেওঁ নাজানে ষ্ট্ৰাইক কেনেকৈ লাগিছে। তো মই লগ কৰিলোঁ, কিবা কৰিলোঁ, এতিয়া একো উপায় নাই। ষ্ট্ৰাইক কেনেকৈ উঠাই সেইটো নাজানো। কোনোবাই যদি ষ্ট্ৰাইক উঠোৱা জানে ঠিক আছে, তেনেহ'লে মোক জনাব বা ভিডিঅ' মোক লিংক দি দিব ভিডিঅ'টোৰ তলত। আৰু ষ্ট্ৰাইক কেনেকৈ অনলাইন ৰিমুভ কৰে সেইটো মোক লাগে, কাৰণ যিজন ব্যক্তিৰ ষ্ট্ৰাইক লাগিছে যাৰ পৰা, সেইজন ব্যক্তিয়ে এতিয়া ষ্ট্ৰাইকটো উঠাব পৰা নাই। বাকীখিনি মই মেইল কৰিছোঁ ইউটিউবক, সেইটো মই কৰি দিছোঁ, মই কৰিবলৈ কামখিনি। তো বিশেষ একো নাছিল, যদিও পাইছোঁ তথাপিও কিছু বেয়া লাগি আছে। ধন্যবাদ আজিলৈ এইখিনিয়ে। আৰু আপোনালোকক মই ক'ব বিচাৰিছোঁ, মোৰ চেনেলটোত এতিয়া মই ভিডিঅ' মিক্সিং হৈ গৈছে। তো মই যি ধৰণৰ ভিডিঅ' দিব পাৰোঁ, যদি আপোনালোকে ভাল লাগে চাব, আৰু ভাল নালাগিলে নাচাব। সেইটো আনছাবস্ক্ৰাইব নকৰিব। ধন্যবাদ, নমস্কাৰ।